কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে। সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সম্পাদন কৰে। হে সুধীসকল, আমিও আজি এই শুভ দিনত শ্ৰী যাদৱপ্ৰভা দেৱৰ গুণৱতী কন্যা শ্ৰীমতী সূৰ্যৱতী ৰাভাদেৱীক আমাৰ ফুলখালী শ্ৰীমান দেৱলৈ বিয়া কৰাবলৈ বৰযাত্ৰা কৰি আহিছোঁ। সমাজৰ আশীৰ্বাদত যেন এই শুভ কাৰ্য সুসম্পাদন হয়। দৰাই ক'ব, হে মহান, আপোনাৰ দান শুদ্ধ চিত্তে গ্ৰহণ কৰিলোঁ। দৰাই কইনাৰ ফালে চাই ক'ব, হে আয়ুষ্মতী, মই ধৰ্ম অৰ্থ অশোক চক্ৰ নহয়, অশোক চক্ৰ হৈ দুটা দিবলগীয়া হয়তো, নিজামুখে চাদৰবিলাক এতিয়া থৈ দিব পাৰি। কথা কিনতম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ। পিন্ধাই দিয়া। দৰাই ক'ব, হে আয়ুষ্মতী, মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিন্ধাই দিলোঁ। তুমি দীৰ্ঘজীৱী হোৱা। কৃষ্ণ হাতযোৰ কৰি দৰাক ক'ব, কৈ উঠি চৰণ চুই সেৱা ল'ব। দৰাই মূৰত ধৰি তেনেকৈ আশীৰ্বাদ মূৰত ধৰি হেৰি কৰিব, তেতিয়া ৰাইজে ভৰিজনী দিব, আয়সকলে উৰুলি দিব। কইনাই হাতযোৰ কৰি ৰাইজক ক'ব, হে বৈষ্ণৱবৃন্দ, আপোনালোকক সাক্ষী কৰি আজি এতিয়া আপোনালোকে দেখুৱাই দিয়ক, এই আয়ুষ্মানক মই স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ। চৰণ চুই সেৱা ল'ব, ভৰি চুই সেৱা ল'ব, এনেকৈ ঘূৰি যাব পাৰা। হাত দুখনে মাথাটো ধৰা। কৃষ্ণ কৃষ্ণ। দৰাই কথাখিনি কৈ মই হিন্দুটো ইয়াতে ল'ব, কাপোৰৰ কাৰণে যদি নালাগে ইয়াত ল'ব, লৈ কথাখিনি কৈ ঠিক এইখিনিতে এটা দিব। এই আয়ুষ্মতী, আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ। বহি লওকচোন, অকণমান সময় বহি লওক, অলপ জিৰাই লওক। আমাৰ আগতে কি কয়, সুযোগ্য সন্তানৰ মাতৃ হোৱা সুন্দৰী শিপিনীসকলে কাপোৰখন দেখাই দিব। কাপোৰখন দেখাই দিব। এই কাপোৰ সূতা কাটি তোমালৈ গৈছে আৰু তোমাক পিন্ধিবলৈ দিছে। সেইসকলৰ আদৰ্শেৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা, আনকো পিন্ধাবা। ভগৱানে আমাৰ দুয়োৰে হৃদয় একে কৰক, আমাৰ শুভ মিলন মংগলময় হওক। হৈছে দৰা এটা সুন্দৰ কথা কৈছে যে এই যিযোৰ কাপোৰ আজি পিন্ধিলে, এই কাপোৰযোৰ সূতা কাটি বব দিছে। আমাৰ বোলে কিনে আনে, কিন্তু বব দিছে। এই ক্ষেত্ৰত বিশেষভাৱে মই ধন্যবাদ দিব লাগিব জনগোষ্ঠী হিচাপে বড়োসকলক। তেখেতে ক'লে, কোনোদিনে তুমি উপজাৰে পৰা মই যদি কোনো মনোকষ্ট দিছিলোঁ
এই সকলোবিলাক ক্ষমা কৰিবা চন্দৰ মানত ৰোহিণী নলৰ মানত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষ্মী যেনে তুমিও যেন তোমাৰ স্বামীৰ মানত তেনে চেনেহৰ পাত্ৰী হোৱা ধনৱতী পুত্ৰৱতী আৰু পতিপৰায়ণ হৈ সুদীৰ্ঘকাল পৰমায়ুৰে জীয়াই থাকে হৈছে বহু হে বিষ্ণু স্বৰূপ আজি মই যথাসাধ্যে এই সাজ সজ্জা কাঁহী বাতি আসন আদি শ্ৰীমতী সূৰ্যৱতীৰ আভা বড়ো দেৱীক বিবাহৰ উপহাৰ স্বৰূপে আগবঢ়ালো আপুনি শুদ্ধচিত্তে গ্ৰহণ কৰে যেন ধৰাই ক'ব হে সজ্জন আপুনি আগবঢ়োৱা দান শুদ্ধচিত্তে গ্ৰহণ কৰিব আপুনি আপুনিও দিব লাগিব প্ৰতিদান স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ আপোনাৰ মহিমা আপুনি হে আয়ুষ্মান আপোনাৰ দানো শুদ্ধচিত্তে গ্ৰহণ কৰিম ধৰা আগবাঢ়ি থাকক এইফালে ভগৱানৰ ফালে চাই হাতযোৰ কৰকচোন কন্যাৰ সম্প্ৰদানত হোৱা অপৰাধ প্ৰভু ভগৱন্তই মৰিখন কৰক ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু কোটি কোটি ঘূৰ অপৰাধনীতে পৰময় দূৰা হয় হে হৰি মুখ আধা আধা